নমস্কাৰ, মই পৰেশ দাস আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল। মই আজি এখেতসকলৰ লগত আছোঁ। যেতিয়া মই অৰুণাচলত এখন হোটেলত কাম কৰিছিলোঁ, মই মেনেজাৰ পোষ্টত আছিলোঁ আৰু কেতিয়াবা টুৰিষ্ট গাইড কৰিবলগীয়া হৈছিলে। এখেতসকল হ'ল কেলকাতাৰ পৰা অহা বেংগলী সম্প্ৰদায়ৰ মানুহ। মই এখেতসকলৰ লগত দিনটো কটাই খুবেই ভাল লাগিল। বহুত ভাল মানুহ আৰু মই অৰুণাচলৰ ভাল লগা ঠাইবোৰ এখেতসকলক দিনটো দেখুৱালোঁ। হোটেলৰ পৰা এখন মেপ দিয়ে আৰু মোক গাড়ী এখন দিয়ে আৰু ড্ৰাইভাৰ এজন থাকে। গতিকে এনেকৈ মই ডিউটি কৰিবলগীয়া হৈছিলে। গতিকে অৰুণাচলত চাবলগীয়া বস্তু ঠাই বহুত আছে। গতিকে যদি কেতিয়াবা আপোনালোকে অৰুণাচললৈ যাব বিচাৰে, গতিকে এই ভিডিঅ'টো আপোনালোকৰ বহুত সহায় হ'ব যেন মই ভাবোঁ। যদি আপোনালোকে কেতিয়াবা তালৈকে যাব বিচাৰে, অক্টোবৰৰ পৰা ছিজনটো ষ্টাৰ্ট হয়। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'লৈকে তাত টুৰিষ্ট থাকে আৰু খুবেই ভাল লগা ঠাই। গতিকে আপোনালোকে যাবৰ কাৰণে চেষ্টা কৰিব। আমাৰ অসমৰ ওচৰতে যিহেতু এই ঠাইখন, গতিকে আপোনালোকে যাবৰ কাৰণে চেষ্টা কৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।